Good morning students, তোমালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক ভালে আছা। আজি পুনৰবাৰ তোমালোকৰ বাবে লৈ আহিছোঁ মই এটা নতুন বিষয়। আশা কৰোঁ তোমালোকে ভাল পাবা আৰু বুজি পাবা আৰু লগতে তোমালোকৰ শিক্ষাৰ ক্ষেত্ৰত সহায় হ'ব। তেনেহ'লে এতিয়া আমি বিষয়টোৰ মাজলৈ আগবাঢ়ি যাওঁ। আজি আমি শিকিবলগীয়া বিষয়বস্তুটো হৈছে বিশেষণ পদৰ বিষয়ে। আজি আমি বিশেষণ পদৰ বিষয়ে শিকিম। কি বিশেষণ পদনো কি হয়, বিশেষণ পদৰ ভাগবোৰ, বিশেষণ পদৰ দুখ গুণ বা বিশেষণ পদ বাক্যত কেনেকৈ ব্যৱহাৰ হয়, আমি আজি সেইবোৰৰ বিষয়ে শিকিম। যি পদে বিশেষ্য বা আন কোনো পদৰ দুখ গুণ অৱস্থা পৰিমাণ সংখ্যা আদি বুজায় সেই পদকে বিশেষণ পদ বুলি কোৱা হয়। অৰ্থাৎ ধৰা এটা উদাহৰণ দিছোঁ, ৰাম ভাল ল'ৰা। এই যে আছে ৰাম ভাল ল'ৰা, ৰামটো হৈছে বিশেষ্য পদ আৰু ভালটো হৈছে বিশেষণ পদ। এই শব্দটোৰে ৰামৰ গাত থকা গুণটো বুজাইছে, যেন ৰাম ভাল ল'ৰা। ইয়াতে ক'লো নহয়, ৰাম বিশেষ্য পদ, ভাল ল'ৰাটো হৈছে বিশেষণ পদ। এয়া এতিয়া বুজি পাইছা চাগে উদাহৰণটোৰ জৰিয়তে। বিশেষ্য পদৰ দুখ গুণ বুজাইছে, অৰ্থাৎ ৰামৰ দুখ গুণ, ৰামৰ গুণটো বুজোৱাৰ কাৰণে সেইটো বিশেষণ পদ হৈছে। তেনেকুৱা আৰু উদাহৰণ হ'ব পাৰে, গুৱাহাটী এখন আধুনিক নগৰ। এতিয়া চোৱা, গুৱাহাটীটো হৈছে বিশেষ্য পদ, কাৰণ গুৱাহাটীটো নাম বুজাইছে, বিশেষ্য পদ। তাৰপিছত এখন আধুনিক বা অত্যাধুনিক নগৰ, সেই অত্যাধুনিক অৰ্থাৎ মডাৰ্ণটো হৈছে তোমাৰ গুণ বা গুণেই হৈছে বুজাইছে। এইটোৱে হৈছে বিশেষণ পদৰ উদাহৰণটো। মই ভাবোঁ যে উদাহৰণটোৰ জৰিয়তে তোমালোকে অলপ হ'লেও বুজিব পাৰিছা। গিলাচটোত অলপ গাখীৰ আছে, ইয়াত যিহেতু পৰিমাণ বুজাইছে যে অলপ গাখীৰ আছে, এইটো বিশেষণ পদৰে এটা উদাহৰণ হয়। আৰু এটা হ'ব পাৰে, টেবুলৰ ওপৰত কিতাপখন আছে, অৱস্থা বুজাইছে। ক'ত আছে কিতাপখন? টেবুলৰ ওপৰতে কিতাপখন আছে। এইটো বিশেষণ পদৰ এটা উদাহৰণ হ'ব পাৰে। এতিয়া আমি এটা কথা মন কৰিব পাৰোঁ যে এই যে বিশেষণ পদবোৰ বাক্যৰ মাজত ব্যৱহাৰ হোৱা দেখা গৈছে। যদি এই বিশেষণ পদটো বাক্যটোত ব্যৱহাৰ নহয়, তেনেহ'লে বাক্যটো হয়তো শুনিবলৈ বেয়া লাগিব বা দেখাটো সুন্দৰ নহ'ব। এতিয়া চোৱা, ধৰা ৰাম ভাল ল'ৰা। এতিয়া যদি আমি ৰাম ল'ৰা, আমি সকলোৱে জানো ৰাম এটা ল'ৰা। ৰাম যদি ভাল ল'ৰা বা বেয়া ল'ৰা বা গুণকাৰী ল'ৰা, আমি যদি তেনেকৈ বাক্যটো যদি সম্পূৰ্ণকৈ লিখোঁ, তেতিয়া বাক্যটো দেখিবলৈ ভাল লাগে আৰু শুনিবলৈ ভাল লাগে। বাক্যত যেতিয়া এই বিশেষণ পদবোৰ ব্যৱহাৰ হয়, তেতিয়া বাক্যটো শুৱলা হয়, দেখিবলৈ ভাল লাগে, লগতে অৰ্থপূৰ্ণ হয়। অৰ্থাৎ এটা অৰ্থ ধুনীয়াকৈ সেই বাক্যটোৰ পৰা ওলাই পৰে। এয়াই হৈছে বিশেষণ পদ আৰু বিশেষণ পদৰ উদাহৰণ। এতিয়া আমি জানিম বিশেষণ পদৰ ভাগবিলাকৰ বিষয়ে। বিশেষণ পদৰ ভাগ হৈছে তিনিটা, আৰু সেই ভাগকেইটা হৈছে বিশেষ্য বিশেষণ, বিশেষণীয় বিশেষণ আৰু ক্ৰিয়া বিশেষণ। এতিয়া আমি সেই পাৰ্টকেইটাৰ বিষয়ে জানো। প্ৰথম আমি শিকিম বিশেষ্য বিশেষণ পদৰ বিষয়ে। যি বিশেষণ পদে বিশেষ্য পদৰ দুখ গুণ পৰিমাণ আদি বুজায়, সেই পদক বিশেষ্য বিশেষণ পদ বুলি কোৱা হয়। যেনে ধৰা, আমটো পকা, অমিতাটো পকা, বা পথাৰখন বৰ বহল, এইটো হৈছে বিশেষ্য বিশেষণ পদৰ উদাহৰণ। যেনে ধৰা, ইয়াত অমিতা বা আম, এইটো হৈছে তোমাৰ বিশেষ্য, পকাটো হৈছে বিশেষণ। আগতেও কৈ গৈছোঁ যে মই যেনে যিটো শব্দই গুণ, দুখ বা পৰিমাণ এইবোৰ বুজাইছে, সেই শব্দটো হ'ব বিশেষণ, আৰু যোনটো নাম হ'ব সেইটো হৈছে বিশেষ্য। পথাৰখন বহল, পথাৰখন হৈছে বিশেষ্য পদ, বহলটো হৈছে বিশেষণ পদ। এতিয়া আমি শিকিম বিশেষণীয় বিশেষণ। যিবোৰ বিশেষণ পদে আন এটা বিশেষণ পদক বুজায়, তাকেই বিশেষণীয় বিশেষণ পদ বুলি কোৱা হয়। এই ধৰা, অমিতাটো একদম তুলতুলীয়া পকা, তুলতুলীয়াটো হৈছে এটা বিশেষণ আৰু পকাটো হৈছে এটা বিশেষণ। হ'ব পাৰে বৰ ধুনীয়া পুতলা। এতিয়া চোৱা, বৰটো হৈছে বিশেষণ, ধুনীয়াটো বিশেষণ আৰু পুতলাটো হৈছে বিশেষ্য। আকৌ হ'ব পাৰে টিকটিকীয়া ৰঙা গোলাপ। ইয়াত টিকটিকীয়া আৰু ৰঙা এই দুইটা বিশেষণ পদ, আৰু গোলাপটো হৈছে বিশেষ্য পদ। এতিয়া ইয়াত চোৱা, ইয়াৰ প্ৰতিটো বাক্যতে কি আছে? দুটা দুটা বিশেষণ পদ আছে। সেয়ে ইয়াক বিশেষণীয় বিশেষণ পদ বুলি কোৱা হয়। এতিয়া আহিলে একেবাৰে শেষৰটো বিশেষণ পদ, ক্ৰিয়া বিশেষণ। যি বিশেষণ পদে ক্ৰিয়াপদৰ ধৰণ, কৰণ, অৱস্থা
আদি বুজাই তাকে ক্ৰিয়া বিশেষণ বুলি কোৱা হয়। যেনে ধৰা উদাহৰণস্বৰূপে পলমকৈ নুঠিবা বা দেৰিকৈ নুঠিবা। দেৰিকৈটো হৈছে তোমাৰ যেহেতু এইটো এটা গুণ বুজাইছে বা দোষ বুজাইছে, সেইটো হ'ব তোমাৰ বিশেষণ। নুঠিবা এইটো কিবা এটা কাম কৰা বুজাইছে, সেইটো হৈছে ক্ৰিয়া। ক্ৰিয়া মানে হৈছে কাম বুজোৱা পদকেই ক্ৰিয়া বুলি কোৱা হয়। এটা নতুন কথা সোমোৱাই দিলোঁ ইয়াতে। তো ক্ৰিয়া মানে হৈছে কাম। নুঠিবাটো কাম হৈছে, নুঠিবা বুলি নহয়, কৰা নকৰা, উঠা খোৱা বোৱা এইবোৰ হৈছে কাম, অৰ্থাৎ ক্ৰিয়া। লাহে লাহে নাযাবা, এইটো এটা ক্ৰিয়া বিশেষণ। লাহে লাহে নাযাবা, নাযাবাটো ক্ৰিয়া, লাহে লাহে বিশেষণ। তাৰপিছত আহিলে সোনকালে ভাত খাই লোৱা। আকৌ পাৰে ভালদৰে পঢ়িবা। ইয়াত পঢ়িবা সেইটো হৈছে ক্ৰিয়া, আৰু ভালদৰে অৰ্থাৎ ভালকৈ, তো সেইটো হৈছে তোমাৰ বিশেষণ পদ। তো এইটোৱে আছিলে আজিৰ বিষয়টো। আশা কৰোঁ তোমালোকে বুজি পাইছা, আৰু যদি কিবা বুজি পোৱা নাই তেনেহ'লে মোক কণ্টেক্ট কৰিবা, মই যিমান পাৰোঁ তোমালোকক বুজাই দিম। আৰু এটা কথা, ভিডিঅ'টো নিজে চোৱাৰ লগতে তোমালোকৰ ফ্ৰেণ্ডছ ফেমিলিৰ লগতো শ্বেয়াৰ কৰিবা, যাতে তেওঁলোকেও মোৰ ভিডিঅ'টো পায় আৰু অকণমান হ'লেও যাতে তেওঁলোকৰো সহায় হয়। আৰু যিসকলে মোৰ ভিডিঅ'টো আজি নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। তেন্তে আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ আহিম পুনৰবাৰ নতুন এটা বিষয় লৈ। তেতিয়ালৈকে তোমালোক সকলো ভালে থাকা, ঘৰতে থাকা আৰু লগতে পঢ়া শুনা কৰি থাকিবা। তেনেহ'লে আজিলৈ বাই বাই।